কপিবলৈ আৰম্ভ কৰিছে অপৰাধী। অপৰাধ জগতত লাগিছে হাহাকাৰ। কলৈ যাব, ক'ত লুকাব তাৰো পাত্তা নাই। কাৰণ আহি আছে ৰিয়েল লাইফৰ সিংঘম আনন্দ মিশ্ৰ। ৰাইজে কৈছে টাইগাৰ ইজ বেক। বহু অপেক্ষাৰ অন্তত অৱশেষত ৰাইজৰ মাজলৈ ঘূৰি আহিছে সিংঘম খ্যাত IPS বিষয়া আনন্দ মিশ্ৰ। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই ৰাজ্য কঁপাই যোৱাৰ সময়তে লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে আনন্দ মিশ্ৰক। দায়িত্ব দিয়াৰ এটাই কাৰণ, নকল টকা নকল সোণে গ্ৰাস কৰা লখিমপুৰত নিশেষ হ'ব লাগে অপৰাধ আৰু অপৰাধী। 2022 চনৰ ফেব্ৰুৱাৰী মাহত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ পৰা বদলি কৰি অসম আৰক্ষী ক্ৰীড়া বিভাগৰ সহকাৰী মহাপৰিদৰ্শক হিচাপে দায়িত্ব দিয়া হৈছিল আনন্দ মিশ্ৰক। কিন্তু ৰাইজে বিচাৰিছিল আনন্দ মিশ্ৰ থাকক ৰাইজৰ মাজত, আৰু প্ৰায় 14 মাহৰ অন্তত পুনৰ ৰাইজৰ মাজলৈ ঘূৰি আহিছে বহুতৰ বাবে আদৰ্শস্বৰূপ আনন্দ মিশ্ৰ। এইবাৰ IPS বিষয়া আনন্দ মিশ্ৰৰ মিছন লখিমপুৰ। SI জোনমণি ৰাভাৰ মৃত্যুৰে লখিমপুৰৰ নকল সোণ জাল নোটৰ অপৰাধীৰ লিংক থকাৰ তথ্য পোৱাৰ পিছতে অপৰাধমুক্ত লখিমপুৰ গঢ়াৰ স্বাৰ্থত দায়িত্ব দিয়া হৈছে আনন্দ মিশ্ৰক। আনহাতে আনন্দ মিশ্ৰক লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে গৃহ বিভাগে দায়িত্ব দিয়াৰ পিছতে ছচিয়েল মিডিয়াতো অগণন লোকৰ কেৱল মাত্ৰ এটাই পোষ্ট, টাইগাৰ ইজ বেক। কিন্তু আনন্দ মিশ্ৰ অহাৰ খবৰ পাই এতিয়া ভয়ত বিতত হৈ পৰিছে অপৰাধী। থৰকা চুটি হেৰুৱাইছে অপৰাধীয়ে। হাহাকাৰ লাগিছে অপৰাধ জগতত। যা হওক, সকলোৰে এতিয়া এটাই আশা, IPS বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত ধ্বংস হওক লখিমপুৰৰ কলা সাম্ৰাজ্য। নিউজ ডেস্ক, এনি টক্স।